Hey guys, Bhutan guys, Bhutan. So guys, Bhutanor view sa guys, ifale Arunachal aru ifale Bhutan guys. Hey guys, কি খবৰ আপোনালোকৰ মোৰ খবৰ ভালে তো হেল্ল' গাইছ ওয়েলকাম টু হেৰিটেজ চেণ্টাৰ ফ্লগছ লগা স্বাগতম জনাইছো তো আপোনালোকৰ আজি যাব ওলাইছে বৰ্তমান আমি মানে ভৈৰৱকুণ্ড আছো আপোনালোকে সকলোৱে জানে বৰ্তমান ভৈৰৱকুণ্ড পিকনিক প্লেচ বৰ্তমান বহুত ফেমাছ হৈছে বৰ্তমান ঠাইটো হৈছে ওদালগুৰি জিলাৰ বৰ্তমান অসম অৰুণাচল আৰু হল ভূটান সীমান্তৱৰ্তী পুৰা মানে জনপ্ৰিয় প্লেচ বৰ্তমান বন্ধুসকল এতে জৰকাৰটো মানে আজি ধৰ্মীয় এখন অনুষ্ঠান আছে আমাৰ আপোনালোকৰ মই ধুতি পাঞ্জাবী গোটাই পিন্ধি ল'লোঁ আজি তাতে বৰ্তমান যাম পুৰা ধামাকা হ'বলৈ গাইজ পাৰিলে বৰ্তমান ভূটানত যাম সকলো দেখাম আপোনালোকক তো ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাই থাকিব তো বলক বন্ধুসকল ভৈৰৱকুণ্ডত যোৱাৰ কাৰণটো হৈছে শ্ৰী শ্ৰী ঠাকুৰ কলচন্দ্ৰৰ মন্দিৰ উদ্বোধনী মানে উৎসৱ যি মানে 4 বছৰ হ'ল শ্ৰী মন্দিৰ উদ্বোধন হোৱা তো তাৰে বৰ্তমান মানে আজি বহুত ডাঙৰকৈ মানে উৎসৱ হ'ব তাতে ভৈৰৱকুণ্ডৰ ওচৰে চ' ভালকৈ দেখাম আপোনালোকক চাই থাকিব ফাইনেলি আমাৰ গাড়ী আহি গ'ল গাইজ তো এইখন গাড়ীতে যাওঁ আমি মানে উইংগাৰতে তো চাই থাকিব বাৰু তো গাইজ ফাইনেলি বৰ্তমান আমি এতিয়া ভৈৰৱকুণ্ডলৈ যাত্ৰা কৰিলোঁ তো মানে পুৰা ডিমাকুছী টু ওদালগুৰি তেজপুৰ যোৱা ৰোড মানে পুৰা হাই ৰোড গাইজ তো পুৰা 5 তো গৈ আছোঁ পুৰা মজা ধামাকা ফ্লগ হ'বলৈ গাইছে গাইজ আজি চাই থাকিব তো গাইজ বৰ্তমান আমি এতিয়া ভৈৰৱকুণ্ড পাম আৰু বেছি দূৰ নাই মানে গাইজ কি ক'ম তামাম গাড়ী চ' পিকনিকত যোৱা গাড়ী আৰু এইফালে আমাৰ ঠাকুৰৰ উৎসৱত যোৱা গাড়ী মানে তামাম গাড়ী গাইজ তো পাম আৰু পাহাৰৰ পৰা দেখিছোঁ আৰু তো চাই থাকিবচোন বাৰু বন্ধুসকল শেষলৈ ধামাকা হ'বলৈ গৈছে গাইজ ফাইনেলি বন্ধুসকল আমি এতিয়া মানে গাড়ীৰ পৰা নামিলোঁ এতিয়া ভোগস্থলীলৈ যাম মানে চাই থাকিব শেষলৈ বৰ্তমান আমি ভৈৰৱকুণ্ড আহি পালোঁ এতিয়া বৰ্তমান মন্দিৰলৈ যাম তো চাই থাকিব বাৰু পিছত লগ পাই আছোঁ বন্ধুসকল আমি ভৈৰৱকুণ্ড মন্দিৰ পালোঁ আৰু চ' গেট পাই গ'লোঁ তো ফাইনেলি গাইজ বৰ্তমান আমি ভৈৰৱকুণ্ড মন্দিৰ পাই গ'লোঁ সেইটো গেট মানে এতিয়া ভিতৰত সোমাম আৰু চাই থাকিব মানুহ চাওক না গাইজ তামাম মানুহ মন্দিৰ উদ্বোধনী উৎসৱৰ কাৰণে সকলোৱে আহিছে ভৈৰৱকুণ্ডলৈ বন্ধুসকল এইটো হৈছে পুণ্য তীৰ্থ তপোবনসৎ সংঘশ্ৰী মন্দিৰ ভৈৰৱকুণ্ড আৰু এইফালে অসম অৰুণাচল আৰু ভূটানৰ সীমান্তৱৰ্তীত আছে গাইজ মজা মন্দিৰ আপোনালোকে আহিব পুৰা মানে বন্ধুসকল এতিয়া ভজন আৰু কীৰ্তন চলি আছে পুৰা ধেমাকা হৈছে গাইজ আমি মানে গাইজ বৰ্তমান এতিয়া ভাত খাব বহি গ'লোঁ তো মানে এতিয়া ভাত খাব লাগে তো আৰু হোটেলত যাম বুলি ভাবিছোঁ গাইজ তো চাই থাকিব পাৰে সেইফালে পৰা ধামাকা হ'বলৈ গৈছে গাইজ চ' গাইজ আমাৰ এতিয়া মন্দিৰৰ উৎসৱ খতম এতিয়া মই গাড়ী পাৰ্কিঙত মানে ধুতি পাঞ্জাবীবিলাক খুৱাই ল'লোঁ এতিয়া যাম গাইজ ভূটানলৈ তো সকলো দেখাম আপোনালোকক তো চাই থাকিব গাইজ এইটো ভূটান পাহাৰ এইফালে ভূটান পাহাৰ আৰু এইফালে অৰুণাচল গাইজ এইটো অৰুণাচল পাহাৰ আৰু এইফালে ইণ্ডিয়া গাইজ ইণ্ডিয়া পুৰা মানুহ ভিৰ মানে যাম গাইজ কি ক'ম আৰু মানে ভূটানত যোৱা বহুত মানুহ
সো গাইজ এইখন হৈছে ভূটান যোৱা ৰুট তো ডাইৰেক্ট ভূটান যাম চাই থাকিব আপোনালোকে এইফালে ভূটান যোৱা ৰুট গাইজ পুৰা পাহাৰ গাইজ ৰাস্তাখন মানে পুৰা উশাহটো একদম মানে কি ক'ম আৰু এক্সাইটেড হৈছে ভূটান যাবৰ কাৰণে তো গাইজ ফাইনেলি আমি ইণ্ডিয়া গেট পাই গ'লোঁ ইণ্ডিয়া গেটৰ পিছতে আমি ভূটান গেট পাম তো চাই থাকিব তো গাইজ এখানে হ'ল আমাৰ ইণ্ডিয়া গেট ইয়াৰ পিছতে আমি নেক্সট হোৱাৰ পিছত ভূটান গেট পাম তো চাই থাকিব গাইজ বৰ্তমান আমি প্ৰৱেশ কৰিলোঁ ফাইনেল বন্ধুসকল আমি ইণ্ডিয়া গেটটো পাৰ কৰিলোঁ ইয়াৰ অলপমান গৈ পোৱাৰ পিছতে আমি ভূটানৰ গেটটো পাম তো চাই থাকিব সকলোৱে গাইজ আমি ভূটান গেট পাই গ'লোঁ তো দেখাই দিছোঁ আপোনালোকক ভূটান গেট গাইজ এইটো হৈছে আমাৰ ভূটান গেট গাইজ কি ক'ম আৰু ভূটানত যোৱা তামাম মানুহ চ' ভোটাৰ আই কাৰ্ডবিলাক দেখাব লাগে তাতে আৰু এণ্ট্ৰি কৰিব লাগিব চ' একদম পূৰা আজি দেখা পাম মানে ক'ব নোৱাৰোঁ তামাম মানুহ লাইনত আছোঁ বৰ্তমান ফাইনেলি গাইজ বৰ্তমান আমি ভূটানত প্ৰৱেশ কৰিলোঁ এয়া হৈছে ভূটানৰ বেক গেট পূৰা ভূটান গাইজ ভূটানত প্ৰৱেশ কৰিলোঁ গাইজ চাওক পাছ বনাই লৈ চাই গাইজ এইটো ভূটানৰ পাছ মানে ভূটানৰ লেংগুৱেজত মানে বনাই দিলে তো এতিয়া গৈছোঁ বাৰু কি দেখা পোৱা নাপাওঁ নাজানো সকলো দেখাম আপোনালোকক চাই থাকিব মানে ভূটানৰ মানে ভূটান দেশ গাইজ গাইজ ভূটানৰ ঘৰ চাওক গাইজ এইবিলাক ভূটানৰ টেম্পল গাইজ বুদ্ধ ধৰ্মৰ টেম্পল চ' গাইজ আমি মানে পূৰা পাহাৰৰ ওপৰত আছোঁ গাইজ মানে পূৰা ভূটান পাহাৰ চাওঁ গাইজ এইবিলাক আৰু এইফালে নতুন ঘৰ বনাই আছে গাইজ নতুন ঘৰ পুরো পাহাড়ে ফেলে গাইছ আমি মানে আলা দলঙত মানে উঠিব খুজিছোঁ চ' পাৰোঁ নে নাই বাৰু উঠি চাওঁ ইমান ভয় লাগে না গাইছ আলা দলঙত উঠিবৰ কাৰণে তো বাৰু যাই চাওঁ পালোহি গাইছ দলং গাইছ এইটো পাৰে নাই উঠিব চ' গাইছ ফাইনেলি বৰ্তমান আলা দলঙত উঠিলোঁ বহুত লৰে গাইছ হ'লেও মানে এক্সপিৰিয়েঞ্চো লৈছা বাৰু ফাৰ্ষ্ট টাইম আপোনালোকক দেখাইছোঁ গাইছ আলা দলং গাইছ ভূটানৰ আলা দলং ভিউ চাওক না গাইছ ভিউ বৰ্তমান আলা দলং পৰা মানে উঠিলোঁ একবাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ লৈছিলোঁ বাৰু ভাল লাগিল বাৰু কি ক'ম মানে মাজে মাজে লৰে আৰু তো এতিয়া আৰু বেলেগ ঠাইত লৈ যাম চাই থাকিব তো গাইজ বৰ্তমান ভিউবিলাক কেনেকুৱা লাগিছে তলত সকলোৱে কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইজ তো চাওক মজা মজা ভিউ গাইজ ভূটান 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 তো গাইজ ফাৰ্ষ্ট টাইম ভূটান আহিছে গাইজ সকলো দেখাম আপোনালোকক তো চাই থাকিব মজা ভ্লগ গাইজ ভিউ চাওক না গাইজ ভিউ গাইজ ভূটানৰ ভিউ তো মজা মজা পাহাৰ আৰু এইফালে কিবা কিবি আদা দলং চলং দলং মানে পুৰা উঠিলোঁ আজি আৰু দেখাম কিবা কিবি চাই থাকিব গাইজ মই মানে পাহাৰত উঠি আছোঁ এতিয়া ভৰি চুৰি বিষাই গ'ল গাইজ বাৰু ওখ ওখ পাহাৰত উঠি আছোঁ ওখ নাজানো আৰু কিমান দেখাব পাৰিম আপোনালোকক চাই থাকিব পুৰা ওপৰত উঠি আছোঁ গাইজ চাওক না গাইজ পুৰা পাহাৰৰ ওপৰত আছোঁ গাইজ গাইজ পুৰা আহি পুৰা ভূটানৰ মাজত পালোহি গাইজ পুৰা পাহাৰৰ মাজত আছোঁ গাইজ আৰু অকলে পুৰা মানে ওখ চাপৰ ৰাস্তা গাইজটো ইয়াত মানে জনসংখ্যা বহুত কম দুইজনহে মানুহ মানে ৰাস্তা দেখা পোৱা যায় তো বাইদেউ এজনী মানে পুৰা মানে বজাৰ কৰি কিনে ঘৰত গৈছে চাগে তো সেনেকৈ ঘূৰি আছোঁ বাৰু তো একবাৰ একবাৰ ওপৰত আৰু একবাৰ তলত তেনেকৈ ঘূৰি আছোঁ তো চাই থাকিব সকলোৱে মানে বন্ধুসকল ভূটানত মানে 33 কোটি মন্দিৰ এটা আছিল চ' সেইটো মন্দিৰটো বিচাৰি আছোঁ মানে কোনফালে আছিল তো মানে পাহৰি গ'লোঁ চ' আছে মানে অলপ ওচৰ পাজৰতে তাকে চাইছোঁ গাইজ তো চাই থাকিব আপোনালোকেও Hey guys, Bhutan guys, Bhutan guys, পাহাৰৰ ওপৰৰ পৰা এইটো অৰুণাচল পাহাৰ গাইজ আৰু এইফালে ভূটান আৰু এইফালে ইণ্ডিয়া
পাহাৰৰ ওপৰত আছোঁ গাইছ চাওক এইফালে ৰাস্তা আৰু এইফালে ৰাস্তা চাওক গাইছ এইবিলাক পুৰা পাহাৰ গাইছ পুৰা মানুহ কোনো নাই গাইছ তেওঁ আহিছোঁ গাইছ আপোনালোকক দেখাবৰ কাৰণে ভূটানটো তো প্লিজ তো বন্ধুসকল ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো তো ভাল ভিডিঅ'বিলাক আহিছে গাইছ তো আৰু বেছি দিন নাই বেলেগ ধামাকা ভ্লগবিলাক আহিব তো আজি মানে ভৈৰৱকুণ্ড আৰু ভূটানৰ পাহাৰলৈ দেখিছোঁ তো গাইছ ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব ভূটানৰ কিবা নাজানো গাইছ টেম্পল না কিবা মানুহৰ ঘৰ তো সেইফালে আহিছোঁ অকণমান দেখিবৰ কাৰণে পাহাৰ গাইছ যে এইটুকুৰা পাহাৰ দেখাইছে এইটো গাইছ অৰুণাচল পাহাৰ পৰা সেইখিনি আৰু এইফালে ইণ্ডিয়া আৰু গাইছ মই আছোঁ ভূটান গাইছ ভূটান প্লিজ গাইছ লাইক আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে তো ইমান ভালকৈ বেলেগ বস্তু দেখাব পৰা নাই গাইছ পাহাৰে হ'লেও অলপমান কষ্ট হৈছে দেচোন লাইক কৰিব গাইছ লাইক কৰিব ঘৰ গাইছ মানে ইমান জনসংখ্যা নাইতো ভূটানত মানে বহুত জনসংখ্যা কম সেইকাৰণে ঘৰবিলাক বহুত পাতল মানে এইবিলাক তো আমি প্ৰায় মানে গাঁও এলেকাতে আছোঁ সেনেকুৱা আৰু মানে ঘৰবিলাক ভূটানৰ গাড়ী গাইছ ভূটান পুৰা তলত নামি যাব লাগিব গাইছ আৰু এইফালে পুৰা ওপৰত মই যিবিলাক মানে ঘৰ দেখিছোঁ ভূটানৰ ঘৰবিলাক মানে চব মানে মন্দিৰ নিচিনাহে গাইছ মানে কি ক'ম আৰু যাৰ যিটো যি নহয় জানো তো মানে বহুত ভাগৰ লাগি গ'ল গাইছ কি ক'ম আৰু মানে ভূটানত ঘূৰি ভাগৰ লাগিল ফুৰিবিলাক এতিয়া মানে ওলাম আৰু ভূটানৰ পৰা আৰু বেছি দেৰি নাই গেট পাম গাইছ তো চাই থাকিবা সেইখন লাগি কয় তো গাইছ শেষত এটা কথা ক'ম ভূটানৰ ভ্লগটো কেনেকুৱা লাগিলে আৰু ভূটান বুলি নহয় গাইছ তো অল ভ্লগটো চাই কেনেকুৱা লাগিলে তলত সকলোৱে কমেণ্ট কৰি জনাব আৰু ভ্লগটো গাইছ বেছি দীঘলীয়া নকৰোঁ তো সকলোৱে ভাল লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বন্ধুসকল অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো ফুলৰ মাজৰ পৰা বাই বাই গাইছ